নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাম ধেমাজি জেংৰাইমুখ আৰু আগতে গৈ পোৱা নাই সেই জেগাডোখৰ, কিন্তু আজি প্ৰথম যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ। অৱশেষত আমি বহুতখিনি দূৰ আহিলোঁ আৰু বতৰটো একেবাৰে বেয়া, কিনকিনীয়া বৰষুণ দি আছে। সেই হেতুকে আমি জেগাই অলপ টাইম ৰখিবলগীয়া হ'ল আৰু আমাৰ লগত আহিছে শালপতি আৰু ভণ্টি, আৰু আমি গোটেই পাঁচটাই মিলি আজি প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমিও চামগৈ। তো প্ৰথমবাৰ আহিছোঁ জেংৰাইমুখলৈ বুলি, তো সেইকাৰণে আপোনালোককো দেখাম, আমিও চাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আমি আহি জেংৰাইমুখৰ ওচৰ পালোহি আৰু নিচেই ওচৰ পালোহি, আৰু এইফালেদি শ্বৰ্টকাট মাৰি যাবলৈ বিচাৰিছোঁ, যদিও এইফালেদি স্কুটি পাৰ নহয় বুলি ক'লে, আৰু সেই হেতুকে বহুত ফুট হৈ আছে। তো এইফালেদি আমি নগৈ বেলেগ এটা ৰাস্তাইদি যাবলৈ আমি এতিয়া লৈছোঁ। আৰু তো এইপিনে স্কুটি পাৰ নহয়, বহুত ফুট বলি আছে, আৰু সেইকাৰণে ভাবিলোঁ এইফালে নাযাওঁ, আৰু সেইকাৰণে আমি বেলেগ এটা ৰাস্তাইদি আহিলোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া পাই গ'লোহি আমি জেংৰাইমুখ, আৰু জেংৰাইমুখৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গাইছ, আমি এতিয়া বৰ্তমান জেংৰাইমুখত আছোঁ, আৰু জেংৰাইমুখৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। কিনকিনীয়া বৰষুণ দি আছে আৰু বতৰটো একেবাৰে বেয়া, আৰু ইটো পাৰে যাম বুলি ভাবিছিলোঁ আমি, যদিও যাব নোৱাৰিলোঁ। ইটো পাৰে ধুনীয়া এটা পৰিৱেশ, আৰু সেইটো দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। তো এতিয়া আমি বেলেগ এটা জেগালৈ যাম, আৰু এইটো জেগা আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আৰু ইয়াৰ পৰা সকলো দেখি পায় গোটেই পাহাৰখন। তো নদী আছে, দলং আছে, আৰু পাহাৰখন ধুনীয়া এটা পৰিৱেশ। সকলোৱে ইয়াতে ফটো মাৰে, ভিডিঅ' বনায়, আৰু আমিও ফটো মাৰিলোঁ। তো আপোনালোকেও আহিব, ধুনীয়া এটা পৰিৱেশ, ধুনীয়া লাগিলে ঠাইডোখৰ। তো আহিব আপোনালোকে। তো গাইছ, আমি এতিয়া এই মুকলি পাহাৰডোখৰ আগত দেখিছে নহয়, এইডোখৰ পাহাৰটো উঠিবলৈ গৈ আছোঁ। তো আপোনালোকক দেখাই থাকিম সকলো। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। কি ধুনীয়া পৰিৱেশ। তো ইয়াতে এটা ধুনীয়া সুঁতি পালোঁ, আৰু সুঁতিটোতে মটৰচাইকেলখন ৰখাই পিনি অলপ ধুই ল'লোঁ, গোটেই বোকা লগাৰ কাৰণে। আৰু মটৰচাইকেলখন গোটেই গৰম হৈ গৈছে, পাহাৰত চলোৱা যিহেতু, সেইকাৰণে গোটেই ধোঁৱা বলি গৈছে গৰম হৈ। তো অলপ তাকে ঠাণ্ডা দিবলৈ বুলি পানী অলপ ছিটিয়াই দিলোঁ। তো আমি পাহাৰৰ ওপৰলৈ বুলি উঠি আহিলোঁ, আৰু কিমান দূৰ ওপৰলৈ যাব পাৰোঁ নাজানো, যিমানখিনি ওপৰলৈ যাব পাৰোঁ যাম। আৰু তো আমি গোটেইকেইটাই পাহাৰলৈ বুলি উঠি আহিলোঁ, আৰু এই ঘৰটো দেখিছে ন, তালৈকে যাব পাৰিম চাগে। ওপৰলৈ যোৱা ৰাস্তা এতিয়ালৈকে দেখা নাই। তো সুধি চাম, যদি ওপৰলৈ যাব পাৰোঁ তেতিয়াহ'লে যাম, যদি নোৱাৰোঁ তেতিয়াহ'লে নাযাওঁ। আৰু এনেও নোৱাৰিলেতো গৈ লাভ নাই। তো সেইকাৰণে আমি তালৈকে যাম, আৰু তো তাৰপৰা আপোনালোকক তলৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। তো কেলা শুকুৱা চাগে।
তো আমি বহুত ডোখৰ ওপৰলৈ উঠি আহিলোঁ আৰু এতিয়া কুকুৰে খেদা ভয়ত আমি এতিয়া তললৈ নামি গৈছোঁ। ওপৰত কুকুৰ আছে আৰু আমি মানুহ চিঞৰিছিলোঁ কিন্তু শুনি নাপালে। তো এতিয়া আমি ভাইটি এটাক লগ পালোঁ আৰু সেই ভাইটিহঁতৰ ঘৰে কুকুৰ, সেইকাৰণে ভাইটিক লগত লৈ পিনি ওপৰলৈ বুলি আকৌ উঠি গ'লোঁ। তো এতিয়া কুকুৰৰ ভয় নাই আৰু। তো আপেল গছো আছে নি? ক'ত? সেই ওপৰত? অঁ, আমি এইডোখৰলৈকে উঠি আহিছিলোঁ, আকৌ কুকুৰ ভুকুৱাৰ পৰা আমি তললৈ গ'লগৈ আৰু এই ভাইটিক লগ পাই আকৌ ওপৰলৈ আহিলোঁ। অকণমান ওপৰৰ পৰা বোলো চাওঁ সেই এইটো ওপৰৰ পৰা একদম ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই দিছোঁ। এতিয়া আমি ওপৰলৈ উঠি আহি এই ঘৰটোতে অকণমান জিৰণি ল'বলৈ বুলি বহি ল'লোঁ। তো এইপিনে পিংকি, ধুনমানু আৰু এইপিনে ভণ্টি আৰু এইপিনে শালপতি এইটো। তো আমি গোটেই 5টা আহিছিলোঁ। ভণ্টি ধুনমানু এইপিনে শালপতি। সাবস্ক্রাইব কৰি দিব দেই চেনেলটো। তো গাইছ এতিয়া আমি ঘৰলৈ বুলি যাম। ইয়াতে বহুত টাইম জিৰণি ল'লোঁ আৰু এইফালে এখেতলোকে এইপিনে কচু লগাইছে আৰু এইফালে আপোনালোকক দেখাম। তো বেগ তো এইফালে মুকলি পাহাৰখন দেখিছে নহয়, ইয়াতে আনাৰস লগাইছে এখেতলোকে। তো আৰু এইফালে এইটো এখেতলোকৰ কুকুৰা গঁৰাল আৰু এইপিনে ওপৰত যাব পৰা গ'লহেঁতেন, পিছল বুলি ক'লে, সেইকাৰণে আমি ওপৰলৈ নগ'লোঁ। তো আমি এতিয়া ঘৰলৈ বুলি যাওঁ আৰু। তো আমি চবেই এতিয়া তললৈ নামি আহিলোঁ, ঘৰলৈ বুলি যাওঁ আৰু টাইমো বহুত হ'ল আৰু আমাৰ এইগৰাকীয়ে ৰিলচ বনাই গৈ আছে আৰু এইপিনে আগপিনে শালপতি আৰু ভণ্টি আৰু আমাৰ ধুনমানু গৈ আছে। তো সকলোৱে ভিডিঅ'টো চাব, ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।